প্ৰত্যেক MEC সমষ্টিত সমান্তৰাল হিচাপে আমি যাব লাগিব। ইউনিটি, ভিক্টৰি আৰু প্ৰস্পেৰিটি, একতা, বিজয়, উন্নয়নত সভা আমি পাতিব লাগে। কাৰণ এটা বছৰ পাৰ হৈ গ'ল কাৰ্য্যালয় অট'নমাছ অঞ্চলৰ নিৰ্বাচনত। এই নিৰ্বাচনৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক MEC সমষ্টিত তেখেতে নিৰ্বাচন প্ৰচাৰ কৰিব গৈছে। নিৰ্বাচন প্ৰচাৰ যাওঁতে যেতিয়া ৰাইজৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ ৰাস্তা পদূলিৰ ওপৰত আৰু খোৱা পানী আঁচনিৰ ওপৰত, সেই গোটেইখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত তেখেতে নিৰ্বাচনৰ পিছত ইয়াত ডিপু আহি এদিনতে 2501 স্কিম আধালা ষ্টপত কৰা হৈছে, যিটো নেকি হামৰেন, ডংকামুকাম আৰু লগতে হাৰঘাট তিনিআলিলৈ অসম মালা জৰিয়তে 920 crore 2 লাইন ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু লগতে অসম মালা জৰিয়তে বৈঠালাংছ, ৰাজাগম বৈঠালাংছ, টিকা, আমৰেন আৰু খান্দুলি এই ৰাস্তাও 2 লাইন ৰাস্তা সেইটো উন্নয়ন দিয়া হৈ গ'ল। উন্নয়ন কৰিব বিচাৰিছে। কাৰ্বি আংলঙত 26টা সমষ্টিত যি অভাৱ অভিযোগবিলাকত তেওঁলোকে মেমৰেণ্ডাম দিছে, সেই মেমৰেণ্ডামবিলাকত তেওঁলোকৰ কিছুমান লাগে অপেন ষ্টেজ, বাউণ্ডেৰীৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিং পৰা আৰম্ভ কৰি কমিউনিটি হলৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বহুতো মেমৰেণ্ডাম দিছে প্ৰত্যেক MEC সমষ্টিত। গোটেইখিনি অভাৱ অভিযোগবিলাক ৰাইজে মেমৰেণ্ডাম দিছে, সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিবৰ কাৰণে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। এক কাৰ্যসূচীটো আমি দল আৰু চৰকাৰ আলাপ আলোচনা কৰি সিদ্ধান্ত ল'ম যে প্ৰত্যেক চৰকাৰী গাঁওবুঢ়া ঘৰ, প্ৰত্যেক গাঁৱলীয়া গাঁওবুঢ়া ঘৰ, প্ৰত্যেক জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰ গৈ এওঁলোকৰ ঘৰ গৈ আমি আৰু কোনোবা APSC দিছে, কোনোবা চাকৰি পাইছে, কোনোবা আকৌ টেট টিচাৰ পাইছে, এওঁলোকৰ ঘৰ আমি যাম। আপোনালোকৰ গাঁৱত কিমান অৰুণোদয় পাইছে, আপোনালোকৰ গাঁৱত কিমান BPL পাইছে, মানে ৰেচন কাৰ্ড পাইছে, আপোনালোকৰ গাঁৱত কিমান PMAY ঘৰ পাইছে, আপোনালোকৰ গাঁৱত আয়ুষ্মান ভাৰত কাৰ্ড কিমান পাইছে, আপোনালোকৰ গাঁৱত যে বিনামূলীয়া যিটো নেকি ৰন্ধন গেছ কিমান পাইছে, আপোনালোকৰ গাঁৱত যে জল জীৱন মিছনত কিমানজন ফেমিলিয়ে বেনিফিচিয়াৰিজ পাইছে, সেই বিতংভাৱে আৰু যেতিয়া PM কিষাণ নিধি কিমান পাইছে, আপোনালোকে নৰেন্দ্ৰ মোদী দিয়া দুখীয়া দৰিদ্ৰ সীমাৰেখা কৃষকবিলাকৰ কাৰণে কিমান পাইছে, কাৰ্ড কিমান পাইছে, কিমান কিছুমানে পোৱা নাই, কেইজনে পোৱা নাই, অৰুণোদয় কিমান পাইছে, পোৱা নাই। তেনেহ'লে অৰুণোদয় ফেজ 1 ফেজ 2 আছে, অৰুণোদয় ফেজ 3 কাৰণে আমি আকৌ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি গাঁৱলীয়া গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে